সো হেল্ল' এভৰিৱান, সকলোকে নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। তো মই বৰ্তমান এতিয়া ক্লাছলৈ আহিলোঁ। আমাৰ ফাৰ্ষ্ট ক্লাছটো হৈ গ'ল, এতিয়া আমাৰ ছেকেণ্ড ক্লাছ হ'ব চাগে। বাকী এতিয়া চবেই মানে অলপমান চিল কৰি আছে। তো এইফালে দেখিছে সকলোৱে নয়নৰ মানে কালি খোল বজাই বজাই পূৰা বিষ। এতিয়া উলিলে অলপমান মাছাজ দি আছে নয়ন। বাকী নয়ন কেনেকুৱা? হোষ্টেলৰ পৰিৱেশ কেনেকুৱা? হোষ্টেলৰ পৰিৱেশ বহুত মজা, মোৰ অৱস্থা বেয়া। আৰু বাকী এতিয়া অৱস্থা নাই, কালি খোল বজাই বজাই। আৰু জিজ্ঞাসে আজি বহুত বছৰৰ মূৰত আমাৰ ইয়াত দেখা দিছেহি ক্লাছত, আফটাৰ এ লং টাইম। বাকী এজনী হোষ্টেলত মানে ইহঁতৰ আৰু হোষ্টেলৰকেইটা অলপমান বহুত টাফ ডেজ চলি আছে এতিয়া, ইলেকশ্যনৰ কেম্পেইনিঙৰ পৰা আদি কৰি টোপনিয়াই আছে। আৰু ৰিণ্টু ভাই আছে। ৰিণ্টু অলপ ইলেকশ্যনৰ আপডেট দিলে ভাল আছিলে আমাক। ইলেকশ্যনৰ আপডেট, আজি নমিনেশ্যনৰ ফাইনেল লিষ্ট ওলাব। যোৱাকালি নমিনেশ্যন ছাবমিট কৰিলে প্ৰত্যেকটো হোষ্টেলে। আজি মোৰ অলপ মাতটো বেয়া হৈ আছে। মাতটো মানে গলা ইয়াৰ বহি আছে। তো এই ৰিণ্টু মানে অলপমান গলাটো বহি আছে। তো কালি সাংঘাতিক চিৰিছে, পূৰা ফুল কেম্পেইনিং কৰিছে ৰিণ্টু। আৰু এইকেইদিনটো সাংঘাতিক কেম্পেইনিং হ'ব চাগে। আৰু আমাৰো খোৱা বোৱা এটা প্ৰায় হ'ব, নিশ্চয় হ'ব। আপোনালোকে মই আটাইকেইটা ডিপাৰ্টমেণ্টৰ হেডছখিনিক ইনভাইট কৰিছোঁ আৰ চি চিটো লৈ। বঢ়িয়া। আৰ চি চিটো সদায় আছে। ৰেগুলাৰ খানা আমাৰ এইকেইদিন হোষ্টেল যে হৈ থাকিব আৰু। তো সকলোকে দেখুৱাই দিব হোষ্টেলৰ খানা, হোষ্টেলৰ পৰিৱেশ। আৰু বৰ্তমান এতিয়া ক্লাছৰ পৰিৱেশ, সকলো অলপমান এনেই চিলমাৰত ব্যস্ত। উদিতা, নতুন কামটো কেনেকুৱা লাগিছে তোৰ? নতুন জবটো কেনেকুৱা? তো মাজতে ক্লাছৰ মাজতে এপাক চাহ খাই আহিলোঁ আৰু এতিয়া বৰ্তমান ক্লাছলৈ গৈ আছোঁ পূৰা। তো আমাৰ এইখন ইলেকশ্যনৰ কাৰণে এখন ID কাৰ্ড হয়। তো ইয়াতে এইখন দেখুৱাই পেলাই আমি ভোট দিবগৈ লাগিবগৈ। তো জুমনে ৰৈ আছে ইয়াতে। এইখন আমি ইয়াতে HOD চাইন ল'ব লাগিব। বাকী ইয়াতে নাম চামবোৰ লিখা আছে এনেকুৱাকৈ। আৰু বাকী চব মানে এই ফৰ্মখন ফিল আপ কৰিবলৈ ৰেডি হৈ আছে আৰু এতিয়া HOD চাইন লৈ পেলাই আমি মানে ইয়াত ফিল কৰিমগৈ। ইলেকশ্যনৰ মানে আজি বতৰ অলপমান ঠাণ্ডা হৈ আছে, দেখাবলৈ বেলেগ বিশেষ নাই। অলপ অলপকৈ প্ৰমোশ্যন হ'ব চাগে কালিমানৰ পৰা। তাৰপিছত ভালকৈ হৈ যাওক ইলেকশ্যন, ইলেকশ্যন। সেইটো এটা মানে ভাল পজিটিভ কণ্টেষ্টেণ্ট এটা হ'লে ভাল হয় আৰু যদি সোধা মই তাক ভোট দিম। এতিয়া যোনে জিকিব তাকে ভোট দিম। বহুত ধুনীয়া এটা ডিপ্ল'মেটিক মানে সাংঘাতিক ধুনীয়া আনচাৰ। যোনে জিকিব তাকে ভোট দিম মই। বঢ়িয়া। আৰু বৰ্তমান এখন আমাৰ আৰ্টছ কেণ্টিন। তো ইয়াতে মানে আমি কিবা এটা খাব আহিছোঁ। তো লেটছ চি ভিতৰত গৈ পেলাই কণ্টেণ্ট। তো জিনিয়ে বহুত ধুনীয়া কথা এটা ক'লে, চবৰ কাৰণে টিফিন আৰু মোৰ কাৰণে এইটো কণ্টেণ্ট। তো বিশেষকৈ কণ্টেণ্টটো হ'ল যে জিজ্ঞাসে টিফিন লৈ আনিছে আৰু এইফালে আমি ক'ত খাই আছোঁ, জিও কেণ্টিনে আৰ্টছ কেণ্টিনত আহি খাই আছোঁ। কেণ্টিনত আহি পেলাই আমি টিফিন খাই আছোঁ। চাওক অৱস্থা, লুটি আলু ভাজি। খালি ঘৰ চমচম, খালি ঘৰকা খানা আৰু দেই, সেইটো ক'ব লাগিব। কিন্তু বাহিৰত যিমানে নাখাওঁ। আৰু তোৰ ব্লগটো কি হ'ল? লিংকটো থাকিব ডেছক্ৰিপশ্যনত, চবেই চাব। মোৰ ধোচাখন আহি গ'ল, মোৰ প্লেইন ধোচা। বাকী সকলোৱে খোৱাত ব্যস্ত একদম। তেতিয়াহ'লে জুমন, উদিতা গোটেইকেইটা খোৱাত ব্যস্ত। আৰু ইহঁত দুটাই ৰৈ আছে, খাবলৈ বস্তু অহা নাই। আৰু এইফালে ক'ত গ'ল আমাৰ অংকুৰ ভাই। আৰু বৰ্তমান আমি আছোঁ জিও আৰ্টছ কেণ্টিন। এখন তলৰ কেণ্টিন হয় আৰু ওপৰতো এখন আছে। আমি এতিয়া তলৰ কেণ্টিনখনত ধোচা এনজয় কৰি আছোঁ। তো এই আমাৰ সৌৰভ দাৰ আজি বাৰ্থডে, আমাৰ ছিনিয়ৰ সৌৰভ দা। তো সৌৰভ দা কৰক, বাৰ্থডে কেক কাটক আজি আমাৰ। আপুনি হয় জীৱনে মোক মেলি ৰৈ থাকিলে জীৱনক খুৱাই দিওঁ, অলপ জীৱনক খুৱাই দিওঁ। হেপী বাৰ্থডে বাই। আমি এতিয়া যাওঁ ক্লাছ আমাৰ এতিয়া বল চব। বৰ্তমান আমি এতিয়া ডিপাৰ্টমেণ্ট পালোহি মানে আমি এতিয়া ক্লাছ শেষ কৰি পেলাই জিও মাৰ্কেট পালোহি। সকলোৱে এতিয়া চাহ খোৱাত ব্যস্ত। তো মটকা চাই খোৱাত ব্যস্ত এইফালে। তো সৌৰভ দা আজি মানে বাৰ্থডে আছিলে আমাৰ চেণ্ডউইচটো। তো এইফালে দাদাৰ দোকান আছে। কোনোবাই যদি জিঅ'ত আছে, বাকী মানে মেক্সিমাম ভিউজটো জিঅ'টো আমাৰ। তো জিঅ' ষ্টুডেণ্টছখিনি ডেফিনেটলি ইয়াত আহিব লাগে। তো ময়ো চাহ এটা টেষ্ট কৰি চাওঁ, দাদা এটা দিব হা। তো ইয়াতে মানে বাকী মেনুখিনি আছে, সকলোৱে গম পাইছে। মই এতিয়া যদি চাওঁ, মাছালা চাই 30, জিঞ্জাৰ চাই 20 এনেকুৱাকৈ। বাকী গোটেইখিনি ইয়াতে চাই ল'ব পাৰে আৰু আমাৰ বাৰ্থডে বয় আহি গৈছেগৈ সৌৰভ দা। আকৌ এবাৰ হেল্ল'। তো বৰ্তমান সৌৰভ দাই আমাক পাৰ্টি খোৱালে চাহৰ। তো চাহটো মানে সাংঘাতিক বঢ়িয়া লাগিছে। মাছালা চাই আল্টিমেট, ডেফিনেটলি ট্ৰাই কৰিব পাৰে দেই।
যিসকলে আছে জিঅ' মাৰ্কেটৰ দোকানটো মই দেখুৱালোঁ, ডেফিনেটলি ট্ৰাই কৰিব পাৰি ইয়াত। তো বৰ্তমান মই চাহকাপ লৈ লৈছোঁ। আমি এতিয়া চটৰ ওপৰত আহি গৈছোঁ জিঅ' মাৰ্কেটৰ এইখিনিতো সাংঘাতিক ভাল লাগে ইয়াতে মানে বহুত ধুনীয়া লাগে। তো এতিয়া চাহকাপ আল্টিমেট ধুনীয়া লাগিছে আৰু অনেষ্টলি কৈছোঁ। তেতিয়া চাহটো এনজয় কৰোঁ পুৰা। আমি অলপমান ইয়াত চিল মাৰিলোঁ, ধুনীয়া এটা পৰিৱেশৰ ওপৰত, খালি অলপ বেছি লেতেৰা আছে বাৰু। তো এটা আমি মানে আজি একদম মেটচিং কৰি পিন্ধি আছোঁ সৰুৰ পৰা মই, আৰু লগতে আমাৰ ছাৰ মানে চিকেজি ছাৰ। তো ছাৰ আৰু আমি তিনিজন মানে একদম পিয়'ৰ মেটচিং। বাকী অলপমান উদিতাও আছে বাৰু, অলপমান গ্ৰীণটো অলপ বেলেগ ধৰণৰ, খালি আমাৰকেইটা পিয়'ৰ মেটচিং হয়। তো বাকী এতিয়া ইলেকশ্যনৰ আজি অলপমান ঠাণ্ডাকৈ গ'ল বাৰু। আজি ইলেকশ্যনৰ ডে 2, তাৰপাছত কি হয় দেখা যাব। সৰু এটা গান এটা অলপমান গাই দিলে ভাল আছিলে আমাৰ অডিয়েঞ্চৰ কাৰণে, স্পেচিয়েল অলপ মানে মানে 10 ছেকেণ্ডৰ কাৰণে এটা কলি অলপ মানে নতুন গান এটা আহিলে বাৰু মই জনাম, এই ভালকৈও ক'ব, অলপমান গাই দিলে অলপমান হেঁচুকি মৰম জাগে হাঁহি 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 তুমি দিলে অজানা অজানা আবেগ জাগে। বঢ়িয়া বঢ়িয়া, অতি সুন্দৰ ৰূপ, ধুনীয়াকৈ অৰূপে গান শুনালে। নতুন গানটো লৈ বেষ্ট উইচেছ থাকিলে আমাৰ সকলো ভিউৱাৰ্ছ তৰফৰ পৰা। আৰু নেক্সট গানটো আহিলে মই ডেফিনেটলি সকলোকে জনাই দিম বাৰু, গানটো আহিলে আৰু। তো বাকীহে আজি ব্লগটো ইমানতে সামৰি মাৰিছোঁ, আৰু ইলেকশ্যনৰ নেক্সট ব্লগ কালি লগ পাম। কালি অলপমান কালি অলপমান গৰম হ'লে পৰিৱেশটো ভাল হ'ব। খালি বৰষুণে মানে অলপ ঠাণ্ডা কৰি আছে আৰু উপায় নাই, অলপমান বতৰটো ঠাণ্ডা গৈছে, লগতে কালি অলপমান গৰম হ'লে ভাল হ'ব। বাকীটো 7 দিনৰ পৰাতো আৰু সাংঘাতিক গৰম আৰু 7 দিন মান কণ্টিনিউৱাছ একদম 20 তাৰিখলৈকে 4-5 দিন সাংঘাতিক গৰম হ'ব আৰু। তো নেক্সট ব্লগত সকলোকে লগ পাম। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল হয়, বেছি ছাবস্ক্ৰাইব নকৰে। তো বাই বাই, ষ্টে ছেফ, ষ্টে হেপী, অলৱেজ কিপ স্মাইলিং, বাই বাই।